ক'ত যাবা দেউতা হয় নেকি এডমিশ্যন ল'বা নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আপোনালোক সকলোৱে চাগে ভিডিঅ'ৰ আৰম্ভণিখিনি দেখিয়ে গম পাইছে নহয়নে? ঠিকেই ভাবিছে। ল'ৰাৰ এডমিশ্যনৰ বাবে আজি ৰাতিপুৱা আমি ওলাই আহিছোঁ। এওঁ একেলগে ওলাই লৈছে যিহেতু তেওঁৰ ডিউটিও আছে, গতিকে ডিউটিটো যাবই লাগিব আৰু তাৰ আগতে এডমিশ্যনটো কৰাই লওঁ। সেইবাবে ওলাই আহিলোঁ। এইখনে হৈছে স্কুল। আমি এতিয়া আহি পালোঁ আৰু এয়া অকণমানিটোক চাওকচোন, আহিয়ে দেখুৱাই আছে আৰু সি ভিতৰলৈ যাব। মনটো বহুত ভয়, বহুত আকাংক্ষা, কি কৰিব কি নকৰিব, বিভিন্ন ধৰণৰ চিন্তা নহয়নে? মাক হওঁ যিহেতু অকণমান হ'লেও লাগে দিয়কচোন। কান্দিবই নেকি, কিয়ে কৰিব। দুদিনমান যেতিয়া এডজাষ্ট হ'ব, যাব, তাৰপিছতে মোৰ মনটো শান্তি পাব আৰু নহয়নে? বেগ আনিব পাৰি গৈছ পাপাই মনত কৰি নিদিলা নেকি হা দেউতা বেগ পাপাই মনত কৰি নিদিলা এইপিনে আকৌ ল'ৰাৰ ভাষ্য শুনিলেই নহয়, বেগটো কিয় নানিলা, বেগটো মোক কিয় আনিব মনত কৰি নিদিলা, এইবিলাক কুৱেশ্যন। মানে কি হয়, এওঁ যেতিয়া অফিচলৈ যায় বেগটো লৈ যায়, গতিকে তাৰো মন সি বেগ লৈ ক'ৰবালৈ যাব, স্কুললৈ যাব, ডিউটিলৈ যাব, এইবিলাক সপোন তাৰো। আৰু তাৰ কথাখিনি শুনি বহুত হাঁহি উঠিছে। সি মানে আজিয়ে পঢ়াব, আজিয়ে পঢ়িব এনেকৈ ভাবিছে। আমিও লগত থাকিম, তো তাৰ মানে ভয় নাই, বহুত ফূৰ্তি, পূৰা এক্সাইটমেণ্টত গৈছে। আৰু এই যে স্কুলখন দেখিছে, ললিত মহাজন সৰস্বতী বিদ্যা মন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এইখনতে আমি ল'ৰাৰ এডমিশ্যন কৰিম বুলি আহিছোঁ আজি। আৰু গৈয়ে এওঁ কাউণ্টাৰত ফৰ্মখন ল'লে, মেমজনী বুজাই দিলে কি কি লাগিব কি নালাগে। তো এইখিনি গোটেই বুজি তেওঁ ফৰ্মখন ফিল আপ কৰিলে। আৰু এইপিনে ল'ৰাই গৈয়ে তাত খেলিব ধৰিছে। আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ ৰ'ব। এইপিনে অকণমান স্কুলৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ, মেইন কাউণ্টাৰ য'ত আছে। গতিকে এইখিনিতে আপোনালোকৰ পৰা এটাই বিচাৰিছোঁ, ল'ৰাটোক আশীৰ্বাদ কৰিব, অধ্যয়ন জীৱনটো তাৰ যাতে সুকলমে পাৰ হয়, ই এজন ভাল মানুহ হয়। আৰু এয়া দেখিছেই নহয়, তাত গৈও খেলিব এৰা নাই, খেলিবই বাৰু বাচ্ছা যিহেতু। আৰু এইপিনে সৰস্বতী মাও ৰাখিছে, সৰস্বতী মাক প্ৰণাম জনাই আজিলৈ ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। বাই বাই।